স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি যাবলৈ ওলাইছোঁ গোৱালপাৰা জিলাৰ শ'লমাৰীলৈ। তাত এক বিশেষ খেতি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আহক আমি যাত্ৰাটো আৰম্ভ কৰোঁ। বাইকখনত তেল নাই, তেলটো সোমাই লওঁ। টিভিটো কিবা বন্ধ যেনহে লাগিছে দেই। এয়া ভালুকডুবিৰ পৰা শ'লমাৰী পথৰ ধুনীয়া মনোমোহা পৰিৱেশ, সেউজীয়া পৰিৱেশ। আমাৰ ৰাস্তাটো ভুল হৈছিল কাৰণে বেক কৰি আনিব লগা হ'ল বাইকখন। আপোনালোকে আহিলে গোৱালপাৰা টাউনৰ পৰা শ'লমাৰী বজাৰখন পাৰ হৈয়ে হাই ৰোডৰ লেফ্ট ছাইডে দি সোমাই আহিলে পাই যাব আপোনালোকে। আমি আহি পালোঁ। আজি আমি আহিছোঁ ড্ৰেগন ফলৰ খেতি চাবলৈ। আপোনালোকক দেখাম কেনেধৰণে এই খেতি কৰা হয়। ভিডিঅ'টো শেষলৈ চাই যাওক। বিহাৰৰ পৰা। আচ্ছা, এতিয়া ক'ত বিক্ৰী কৰে? বিক্ৰী আমাৰ লোকেলতে হৈ আছে। লোকেলতে হৈ আছে। কেনেকুৱা ধৰণৰ ৰেটটো? ৰেট আমি 300 কৰি দি আছোঁ। 300। কিমান টাইম লাগে খেতিটো কৰাৰ কাৰণে? আমাৰ হৈছে 1 বছৰ 3 মাহ। মানে ভালকৈ পুলিৰ পৰা মানে ফললৈকে কিমান টাইম লাগে হোৱাতে? ফললৈকে হোৱাটোতো এনেই 18 মাহ লাগে। 18 মাহ লাগে। আমি মানে এডভান্স ফলটো পাইছোঁ। এডভান্স। আচ্ছা, এইটো বতৰৰ কিবা আছে নেকি? নাই, ঠাণ্ডা দিন? নাই, গোটেই বছৰে হয়? গোটেই বছৰে হয়। আৰু আপোনালোকৰ খেতিটো কিমানখিনি এৰিয়াত হৈ আছে? আমাৰ এইটো বৰ্তমান ফুলি আছে, আমি ফল পাই আছোঁ 4 বিঘা। 4 বিঘা। কিন্তু গোটেই আমাৰ খেতি কৰা হৈছে 7 বিঘা। আচ্ছা, আইডিয়াটো কাৰ? আপোনাৰ দাদাৰ নে আপোনাৰ? দাদাৰ আছে। দাদাৰ আইডিয়া। কলা তিলৰ নিচিনা। কলা তিলৰ নিচিনা হয় মানে বাকলিটা এনেকুৱাৰ পিছত। আমাৰ গোটেই অসমৰ ভিতৰত 5খন হ'ল। অসমৰ ভিতৰত 5খন হ'ল? আচ্ছা। তাৰে ভিতৰত আমাৰখনে চবচে ডাঙৰ। আমাৰ এই গোৱালপাৰাখনত ডাঙৰ মানে চবতকৈ অসমৰ ভিতৰত? আচ্ছা। মানে কিহত আছে, ওদালগুৰিত আছে। ওদালগুৰিত আমাৰ বহুত ডাঙৰ হয়। ওদালগুৰিত আছে। আৰু এইটো ফল ওদালগুৰিত নাই। ফল আছে, তাৰ ফলটো হৈছে বগা। তাততো বগা আৰু আমাৰতো ৰেড। তাতে ইয়াৰ কি বেলেগ পায় নেকি? বগা, ৰঙা বেলেগ থাকে নেকি? আমাৰ ইয়াত 3টা জাতৰে আছে। কি আছে? আমাৰ মানে 2টা জাতত ফলা নাই আৰু। কি বগা আৰু এটা হালধীয়া। আছে। এই 2টা আমাৰ ফলা নাই। অহা বছৰ পাম আমি ফল। এই বছৰ খালি আমাৰ যিটো লাল সেইটোৱে আমাৰ ভাল লাগিল। হ'ব মানে 42 দিন সময় লাগে। ফলৰ পৰা 42 দিন সময় লাগে। যিটো ফুলটো ফুলিব তাৰ পৰা মানে 42 দিনলৈকে পুৰা 42 দিন মানে পুৰা মেচুৰিটি হৈ যায়। আচ্ছা। আমার মোটামুটি 20-এর উপর গেল।
20ৰ ওপৰত 20,000 লাখ 20 লাখ 20 গৈছে 20 আৰু লাখৰ ওপৰত মোটামুটি এনে লেবাৰ চেবাৰ লৈ অঁ 40 40ৰ ওপৰত যাব এনেতো বিক্ৰীটো ভালে বিক্ৰী বৰ্তমান হৈ আছে ভালে হৈছে বৰ্তমান বেয়া নাই। বাহিৰতো যায় নেকি বাহিৰত দিয়া নাই আমাৰ আইডিয়াত দি আছোঁ আমি অঁ তাৰপিছত ইফালে মাখেৰি অঁ আৰু বাদ বাকী ধৰক গোৱালপাৰা 2-4জন আহে অঁ আহে মানে ডক্টৰ অঁ ডক্টৰ ইয়াৰ পৰাই লৈ যায় আমাৰ ইয়াতে বিক্ৰী কৰি দিয়ে মানে আপোনালোকে ইয়াৰ পৰা লৈ যায়। এনে মানে আপোনালোকৰ মানে বেলেগ মানুহ নাথাকে লিংকত আৰু যে পাইকাৰী বোলা নাই। সেই মানুহ নাথাকে ডাইৰেক্ট হেণ্ড টু হেণ্ড আমাৰ ইয়াৰ পৰা লৈ যায় আমি মানে দিব নাযাওঁ অঁ আচ্ছা আচ্ছা পিছত যাব লাগিব অঁ অঁ পিছত যাব লাগিব অঁ পিছত যেতিয়া কমপ্লিট হ'ব অঁ 3 বছৰ 4 বছৰ পিছত ঠিক আছে ধন্যবাদ লগ পাই ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আগলৈ এনেদৰে ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰে বাই বাই